যি কোকালৰ বিষ আমাৰ কোকালৰ পৰা আৰম্ভ কৰি ভৰিৰ পিছফাল হৈ আমাৰ আঁঠুলৈকে আৰু কেতিয়াবা আমাৰ গুৰুৱালৈকে বা আমাৰ ভৰিৰ পতালৈকেও বিষ জিনকৈ নামি যায়। হয়, আজি মই আলোচনা কৰিব লোৱা বিষটো হৈছে সাইটিকা বিষ, যিটো বিষ আমাৰ শৰীৰত থকা সাইটিক নাৰ্ভডাল কম্প্ৰেছ হোৱাৰ ফলত হয়। সেইবাবে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছো। যদি আপোনালোকেও সাইটিকা বিষত ভুগি আছে বা যদি আপোনালোকৰ কোকালৰ বিষ ভৰিৰ পিছফালে জিনকৈ নামি যায়, তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈ চাওক। প্ৰথম এক্সাৰসাইজটো কৰিবৰ কাৰণে আপোনালোকে বিচনাত এনেকৈ শুই ল'ব লাগিব। তাৰপিছত আপোনালোকৰ যিটো ফালে বিষ আছে সেইফালৰ ভৰিখন এনেকৈ কচাই ল'ব লাগিব। লৈ পেলাই আঁঠুটোৰ তলত এনেকৈ ধৰিব লাগিব। ধৰি পেলাই আপোনালোকে ভৰিখন যিমান পাৰে ওপৰলৈকে এনেকৈ উঠাবলৈ ট্ৰাই কৰিব লাগিব। এনেকৈ কৰোঁতে আপোনালোকৰ পিছফালৰ যিডাল সাইটিক নাৰ্ভ আছে সেই নাৰ্ভডাল ষ্ট্ৰেচিং ফিল হ'ব। এনেকৈ আপোনালোকে 20 পৰা 30 ছেকেণ্ড হোল্ড কৰিব লাগিব। তাৰপিছত আকৌ এনেকৈ কৰিব লাগিব। যিমান পাৰে আপোনালোকে এনেকৈ ওপৰলৈ উঠাবলৈ ট্ৰাই কৰিব লাগিব। এনেকৈ আপোনালোকে উঠাই পেলাই 20 পৰা 30 ছেকেণ্ড হোল্ড কৰিবলৈ ট্ৰাই কৰিব লাগিব। যদি আপোনালোকে 20 পৰা 30 ছেকেণ্ড হোল্ড কৰিবলৈ নোৱাৰে, তেতিয়াহ'লে 10 পৰা 15 ছেকেণ্ডো হোল্ড কৰিলে হ'ব। লাহে লাহে আপোনালোকে হোল্ড কৰাটো বঢ়াব পাৰিব। যদি আপোনালোকৰ এইফালৰ বিষ আছে, মানে যদি আপোনালোকৰ কোকালৰ বিষ এইফালৰ ভৰিখনেৰে নামি যায়, তেতিয়াহ'লে আপোনালোকে এইফালৰ ভৰিখনৰ কাৰণে কৰিবৰ কাৰণে এনেকৈ ভৰিখন কোচাই লৈ পেলাই আঁঠুটোৰ তলফালে হাতখন ধৰি পেলাই এনেকৈ যিমান পাৰে ওপৰলৈ উঠাবলৈ ট্ৰাই কৰিব লাগিব। তো এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিব লাগিব। তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে যিটো ফালে আপোনালোকৰ বিষ আছে সেইফালৰ ভৰিখন এনেকৈ কোচাই ল'ব লাগিব। কোচাই পেলাই আপোনালোকে আনফালৰ হাতখনেৰে ধৰি পেলাই আঁঠুটোৰ চাইডত ধৰি পেলাই এনেকৈ আপোনালোকে আপোনাৰ অপজিট চাইডৰ শোল্ডাৰটোৰ ফালে টানিব লাগিব। টানি পেলাই 20 পৰা 30 ছেকেণ্ড হোল্ড কৰিব লাগিব। ঠিক মই ভিডিঅ'ত কৰি থকাৰ দৰে। তাৰপিছত আকৌ এনেকৈ এইটো শোল্ডাৰৰ ফালে আপোনালোকে ভৰিখন টানি পেলাই 20 পৰা 30 ছেকেণ্ড হোল্ড কৰিব লাগিব। আকৌ এনেকৈ যদি আপোনালোকৰ এইফালৰ বিষ আছে, এইফালে এনেকৈ কৰিব লাগিব। এনেকৈ আপোনালোকে 20 পৰা 30 ছেকেণ্ডকে হোল্ড কৰি 10 পৰা 15 বাৰ কৰিব লাগিব। তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে ভৰিখন এনেকৈ কোচাব লাগিব। মানে আপোনালোকৰ যিখন ভৰিত বিষ আছে আপোনালোকৰ যিখন ভৰিত সাইটিকা বিষ আছে সেইখন ভৰি এনেকৈ কোচাই ল'ব লাগিব। লৈ পেলাই আপোনালোকে আঁঠুটোৰ ওপৰত এনেকৈ ধৰি পেলাই এনেকৈ আপোনালোকৰ চেষ্টৰ ফালে টানিব লাগিব। টানি পেলাই আপোনালোকে 20 পৰা 30 ছেকেণ্ড হোল্ড কৰিব লাগিব। তো এনেকৈ যদি আপোনালোকৰ মাজৰ কাৰোবাৰ আঁঠুৰ বিষ আছে, তেতিয়াহ'লে তেওঁলোকে আঁঠুটো পিছফালে ধৰি পেলাও এনেকৈ বুকুৰ ফালে টানিব পাৰিব। টানি পেলাই 20 পৰা 30 ছেকেণ্ড হোল্ড কৰিব লাগিব। তো এনেকৈ
যদি আপোনালোকৰ এইফালে বিষ আছে এইফালৰ কাৰণে এনেকৈ কৰিব লাগিব। এনেকৈ এনেকে এনেকেও আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিব লাগিব। তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে যিটো ফালে আপোনালোকৰ বিষ আছে সেইফালৰ ভৰিখন আপোনালোকে বিষ নথকা ভৰিখনৰ আঁঠুটোৰ ওপৰত এনেকে উঠাব লাগিব। উঠাই পেলাই আপোনালোকে বিষ নথকা ভৰিখনৰ আঁঠুটোৰ তলত হাতখন ধৰি পেলাই এনেকে আপোনালোকৰ কঁকালৰ ফালে টানিব লাগিব। টানি পেলাই আপোনালোকে 20 পৰা 30 ছেকেণ্ড হোল্ড কৰিব লাগিব। এনেকে যদি আপোনালোকে 20 পৰা 30 ছেকেণ্ড হোল্ড কৰিব নোৱাৰে তেতিয়াহ'লে 10 পৰা 15 ছেকেণ্ড হোল্ড কৰিলে হৈ যাব। এনেকে 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 কৰোতে আপোনালোকৰ এইফালৰ যিখিনি মাসল আছে এই মাসলখিনি ষ্ট্ৰেচিং ফিল হ'ব, মানে আপোনালোকৰ সাইটিক নাৰ্ভডাল ষ্ট্ৰেচ হ'ব। এইফালে 10 পৰা 15 বাৰ হোৱাৰ পিছত এইফালে আপোনালোকে এনেকে কৰিব লাগিব যদি আপোনালোকৰ কঁকালৰ বিষ এখন ভৰিলৈ নামি যায়। ঠিক এনেকে 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 এনেকেও আপোনালোকে এইটো এক্সাৰসাইজ 10 পৰা 15 বাৰ কৰিব লাগিব।